हाय फ्रेंड्स नमस्कार मैं ध्रुवज्योति शर्मा आज मोर दुकान ब्लग तो स्टार्ट करिम बुली भाविছোঁ আপোনালোকে চাওক কি হয় ইয়াত এখন আমাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ দোকান সুন্দৰ দোকান মাজবাটত ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ মহলীয়াপাৰা গাঁৱত আটাইখিনি সামগ্ৰী উপলব্ধ ধ্ৰুৱজ্যোতিৰ দোকানত এতিয়া মই এটা কাম কৰিম দেই কৰি থকা কাম এইটো কেপি গলৰ মছলা আজি এইটো মই কলমে দি ফুটাম দেই আপোনালোকে চাব মানুহে হাতে দি ছিঙে মই কলমে দি ফুটাম বাকী দোকান কেনে চলি আছে আজি দোকান ভাল বেয়াৰ মাজতে আৰু বৰ বেছি ভাল বুলিও নকওঁ বেয়া বুলিও নকওঁ চলি আছোঁ আৰু চৰকাৰৰ পইচা আশা নকৰি জুবিনদাৰ আদৰ্শ মতে চলি আছোঁ আমি যিহেতু তেখেতৰে শিষ্য ন খাতি খোৱা অসমীয়া নেকি খাতি খোৱা অসমীয়া গতিকে তেখেতৰ আদৰ্শতে চলি আছোঁ তেখেতে কৈছিল ন পথাৰ আমাৰ বজাৰ আমাৰ গতিকে ময়ো সেইটো উদ্দেশ্য দিয়ে দোকানখন খোলা গৈছে আৰু এতিয়া তুমি গুটকা ছিঙি আছা এতিয়া সেইবুলি আৰু সৰু সৰু ল'ৰা ছোৱালী গুটকা খাব নক'বা আৰু মই নিজেও নাখাওঁ তেওঁলোককো খাব নিদিওঁ বাৰু সেইখিনি কনফিডেঞ্চ আছে গাড়ী মটৰৰ আৱাজ শুনি আছে যিহেতু এইটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ ওৰাং ৰূপা ৰোড আন্ধাৰত এতিয়া দেখিব পোৱা নাই দিনৰ ভাগত কেতিয়াবা গম পাব ওচৰতে আমাৰ বিখ্যাত মহামুনি দেৱালয় আছে আৰু আমাৰ ধ্ৰুৱ পূৰা ব্যস্ত বাকী লগতে এয়া ওচৰৰ ভাইটি দুজন আহিছে গেমত পূৰা ব্যস্ত এই কালি যে পাগুৰিটো মাৰিছিলোঁ সেইটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই কমেণ্ট কৰি জনাবচোন জুবিনদাৰ যিটো মুঠলা পাক জুবিনদাৰ দৰে হোৱা নাই বাৰু তথাপি অলপমান ট্ৰাই কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব আৰু ক'ৰ পৰা ভিডিঅ' চাই আছে সেইটোও জনাব তেতিয়া ভাল লাগিব আৰু চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ গতিকে আপোনালোকে আগবাঢ়ি যোৱাত অলপমান সহায় কৰিব আৰু কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো কিন্তু এটা প্ৰতিশ্ৰুতি দিব পাৰোঁ যে ডেইলি এটাকৈ হ'লেও ব্লগ মানে দি যাম আৰু যিকোনো হওক জুবিনদাৰ টপিক বাৰু বেছি থাকিব কেমেৰা ফালে চাই চোৱা অলপমান তেখেতক ৰাইজে বেয়া পাব তেখেতক মুখ্য বস্তু হিচাপে ল'ম তেখেত বাৰু থাকিবই তাৰ উপৰি সৰু সৰু ব্লগ কিছুমান বা আমি প্লেন কৰি আছোঁ অল অসম ৰাইড কৰা তেতিয়াও বাৰু ভিডিঅ' বনাম আৰু কোনোবাই যদি ইনভাইট কৰে আমাক কৰিব পাৰে আৰু বাকী অসমততো এতিয়া নিবনুৱা সমস্যাটো মেইন নিবনুৱা সমস্যা মেইন নিবনুৱা হিচাপে অকল কিন্তু হেৰি হৈ থাকিলে নহ'ব দেই ঘৰত বহি থাকিলে নহ'ব তেওঁলোকে নিজেও অলপমান যিখিনি পাৰে খেতি বাতি কৰক দোকান পোহক বা বেলেগকো সহায় কৰক আৰু এটা কথা মই ক'ম জীৱনৰ এটলিষ্ট 10টা বছৰ মানুহে বেলেগৰ কাৰণে দিব লাগে মানে বেলেগক সহায় কৰিব লাগে যেনেকৈ নহওক পইচা পাতি বুলি নহয় তেওঁ হাতেদিও সহায় কৰিব পাৰে বা কোনোবাই কিবা হতাশাত ভুগিলে মেণ্টেল হেল্থৰ যিটো মানে চিকিৎসা সেই সম্পৰ্কেও জনাব লাগে যাতে মানুহ এজন মানে মৃত্যুমুখৰ পৰা যাতে বাচিব পাৰে আৰু ছুইচাইডটো আজিকালি বহুত বেছি দেখা যায় সমাজত সেই ছুইচাইড বস্তুটো প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ সেইখিনিও অলপ ট্ৰাই কৰিব লাগে আৰু আত্মহত্যা ছুইচাইড এইবিলাক সমাজৰ মানে একোটা ব্যাধি একচুৱেলি এইবিলাক বন্ধ হ'ব লাগে আৰু আজি এটা বস্তু গম পাই বহুত বেয়া লাগিল মানে অসমৰ পৰা 28টা হাতী এই গুজৰাটত নিয়া বুলি গম পাইছোঁ সেইটো কিন্তু বহুত দুখৰ কথা খবৰটো কিছুমানে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে নহয় কিন্তু যদি নহয় ক'ত গ'ল সেইটোৱে হাতীকেইটা গ'ল ক'ত আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এতিয়ালৈকে কিন্তু একো স্পষ্টীকৰণ দিয়া নাই গতিকে অতি সোনকালে তেওঁলোকে স্পষ্টীকৰণ দিয়ক আৰু এটা কথা নহয় দেশখনৰ বেছিভাগ বস্তু দেখোন বেছিয়ে আছে ৰেল ষ্টেচন গ'ল বিমানবন্দৰ গ'ল আজি হাতীকেইটা গ'ল লাহেকৈ দেখোন গড়কেইটাও যাব এনেকুৱা হ'লে কি থাকিব একোৱে নাথাকিব লাষ্টত জুবিনদাই থাকিব অসমত তথাপিও জুবিনদা বেয়া কালি জুবিনদাই এই
ক'ত আছিলে প্ৰগ্ৰেমটো মই পাহৰিলোঁ তাতে কৈছে যে আপোনালোকে নেক্সট টাইম কিবা প্ৰব্লেম হ'লে মোক ক'ব মই ইয়াতে বিনা পইচাত আহিম অসমৰ কোনোবা শিল্পীয়ে ক'ব নেকি বিনা পইচাত আহিম বুলি প্ৰগ্ৰেম কৰিব কোনেও নকয় এইটো মানে মই বহুত দুখ পাইছোঁ আৰু চবে খালি দাদাৰ ওপৰতে জঁপিয়াই পৰে ইমান কিয় তাৰমানে মানুহজনক মেণ্টেল ছেটিছফেকশ্যনটো লাগেতো গতিকে আজি আৰু জুবিনদাৰটো হৈয়ে থাকিব টপিক জুবিনদাৰ হৈ নিজৰ কোৱা বাকী তোমাৰ আচল পৰিচয়টো আজি কৈ দিয়া আচল পৰিচয়টো হ'ল মোৰ নাম ধ্ৰুৱজ্যোতি শৰ্মা মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ মাজবাটত বাস কৰোঁ মহামণি মন্দিৰৰ ওচৰত কোনোবা যদি ইফালে ওদালগুৰি আহিলে বা মাজবাট আহিলে নিশ্চয় লগ ধৰিব পাৰিব কোনো প্ৰব্লেম নাই ঘৰৰ সন্মুখত দোকান আছে মহামণি মন্দিৰটো পাৰ হৈ আহি প্ৰথম দোকানখনে মোৰ হয় আৰু আহিলে খালি চাহ খাই যাব নোৱাৰিব ভাত খাই যাব লাগিব এইটো ডাইৰেক্ট কথা আৰু ইয়াত কোনো বেলেগ কথা নাই বাকী তোমাৰ পঢ়া শুনা মই 2021ত ডিগ্ৰী কমপ্লিট কৰিলোঁ ডিগ্ৰী কমপ্লিট কৰি এবছৰমান থাকিলোঁ এনেই তাৰপিছত দেউতাই ক'লে যে মই পানীৰ বিজনেছ কৰিম তুমি অলপমান চাই দিবা অৱশ্য পানীৰ বিজনেছ কৰিব নালাগে যিহেতু পানী মানে তোমাৰ সেই তাৰপিছত দেউতাই ক'লে যে তুমি অলপমান চাই দিবা মই ক'লোঁ যে এনেই বহি থকাতকৈ তুমি ৰুমটো অকল পানীৰ কাৰণে বনাব নালাগে দোকান এখনে খুলি লওঁ বাকী যি চেল হয় হ'ব আৰু পইচাৰ কাৰণে নবহোঁ ব্যস্ততাৰ কাৰণে বহোঁ এনেকৈ বহি আজি 3 বছৰৰ বেছি হ'ল গতিকে চলি আছোঁ ধৰা তোমাৰ এতিয়া ক'ব গ'লে যিহেতু তুমি ব্যৱসায় কৰি আছা ন মাহিলী ইনকাম কিমান হ'ব ধৰা অনুমানিক আৰু ডাইৰেক্টলিতো ধৰা যিমান যি হ'লেও ক'ব নোৱাৰি ডাইৰেক্টলিতো সেইটো ক'ব নোৱাৰি কিন্তু এটা বস্তু ক'ব পাৰোঁ যে মই মান্থলি তোমাৰ 30,000ৰ মই মাৰ্কেট কৰোঁ ডেইলি ধৰা 1,000-1,200 টকা থাকে আৰু খুব ভাল কথা ক'ব গ'লে ধৰা সৰু সুৰা চাকৰিয়াল আৰু এটা কথা যে বিজনেছত আপ এণ্ড ডাউন থাকিবই সেইটোক লৈ যাতে কোনো হতাশ নহয় তাৰ মাজতে তুমি ফূৰ্তিত থাকা আৰু জুবিনদাৰ ডাইহাৰ্ড ফেন যিহেতু জুবিনদাটো থাকিবই আৰু প্ৰতিদিনে কেইটামান গান শুনাই নে দাদা হিচাপ কৰিবলৈ দিগদাৰ মানে মোবাইলটো খোলাৰ পৰা ৰাতি হোৱালৈকে জুবিনদা থাকেই নহয় লগত গতিকে আৰু মই মানে কি হয় দোকানত যেতিয়া বহি থাকোঁ কেতিয়াবা এনেকুৱা হয় মন চন বেয়া লাগি থাকিলে দাদাৰ ষ্টেজ শ্ব'বিলাক চাই থাকোঁ তেতিয়া মানে দোকানত তেতিয়া মানে দোকানত কোন আহে মোৰ মতলব নাই আৰু দেউতাই কেতিয়াবা বহি থাকে মোক মাতি থাকে মোৰ জমনি লাগে কৈছে কি হ'ল কৈছে কোনোবা আহিছে চোৱা মই বোলো মই এতিয়া জুবিনদাৰ পৃথিৱীত ডুবি আছোঁ এতিয়া মোক মাতি লাভ নাই মানে বস্তুটো সেনেকুৱা হৈছে আৰু দাদাৰ সৰুৰ পৰা তেখেতক পালোঁতো গতিকে মানে অলপ বেছিয়ে ভাল পোৱা হৈ গ'লোঁ মানে বেছি মানে বহুত বেছি মানে কি ক'ম আৰু এতিয়া দাদাই যদি কয় যে তই মোৰ কাৰণে জীৱন দিব লাগিব মই মিনিটত মানে পইজন খাই মৰি যাম এইখিনিলৈকে ক'ব পাৰোঁ বাকী এতিয়া 3 বছৰ ধৰ তোমাৰ বেপাৰ বাণিজ্য বা এখন দোকান কৰি আছা লগতে এতিয়া নেক্সট পৰিকল্পনা ধৰা অলপ আপডেট কৰিব লাগে এতিয়া বাকী কি ভাবি আছা নেক্সট পৰিকল্পনা আছে নেক্সট পৰিকল্পনা মানে যোৱা বছৰ বাৰু বাৰাণ্ডাখন বনালোঁ এইবাৰ এটা ডিপ ফ্ৰিজ আনিম বুলি ভাবিছোঁ এই ডিপ ফ্ৰিজটো আনিব লাগিব ডিপ ফ্ৰিজটো আনি অলপ আপগ্ৰেড কৰিম বুলি ভাবিছোঁ আৰু কি হয় নাজানো ভগৱানৰ আশীৰ্বাদ যদি থাকে আগবাঢ়ি যাম তোমালোকৰো হেল্প লাগিব গতিকে সকলোৱে মিলি কিনেহে আগবাঢ়ি যাব পাৰে দেই অসমীয়া জাতি কিন্তু এনে আগবাঢ়িব নোৱাৰে এতিয়া তুমিও অসমীয়া ল'ৰা বা ময়ো অসমীয়া ল'ৰা তোমাক যদি মই হেল্প নকৰোঁ বা মোক যদি তুমি হেল্প নকৰা জাতিটো কেনেকৈ আগবাঢ়িব আৰু এই জাতিৰ মাজতে খোৱা কামোৰাবিলাক বাদ দিব লাগে দেই হিন্দু মুছলিম খ্ৰীষ্টান এইবিলাক কৰি একো লাভ নাই মৰাৰ পিছত চব সমান গতিকে এইবিলাক জাতিগত সংঘাত বাদ দিব লাগে আৰু মানৱতাটো মেইন আৰু যিমান পাৰি মানুহক হেল্প কৰিব লাগে আমি যিহেতু জুবিনদাৰ শিষ্য জুবিনদাৰ পৰা আমি সেইটোৱে শিকিছোঁ যে যিমান পাৰি মানুহক হেল্প কৰিব লাগে আৰু কোনোবা এটা কথা দেই কোনোবা যদি বিপদত পৰে নহয় লগা হ'লে সি শত্ৰুৱে হওক কেতিয়া কিন্তু পিছ হুহুকৈ আহিব নালাগে কাৰণ এটা কথা জুবিনদাই কোৱা মই নিজে শুনিছোঁ যে তেখেতৰ যেতিয়া জংকীপা ঢুকাইছিলে জংকীপা ঢুকাওঁতে ৰাস্তাত তেখেতে আধা ঘণ্টা এনেই থিয় হৈ আছিল কোনো হেল্প কৰা মানুহ নাই গতিকে তেনেকুৱা পৰিস্থিতি যাতে কাৰো লগত নহয় তুমি কাৰোবাক বেয়া পাব পাৰা কিন্তু যদি তেওঁ ৰাস্তাত পৰি থাকে তুমিতো উঠাব যাব লাগিব ন মই কিন্তু সেইটো বিশ্বাস কৰোঁ আজি হ'ব ভিডিঅ'টো দীঘলীয়া হৈ গৈছে আৰু জুবিনদাৰ ওপৰত তুমি গ্ৰন্থ লিখিম বুলি জুবিনদাৰ ওপৰত কিতাপ এখন লিখিম এখন প্লেন কৰি আছোঁ খালি ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰোঁ সেইটো অলপমান ভাবিব লাগিব দৰ্শকক অলপ যদি সহায়ৰ কাৰণে গ্ৰন্থখন লিখিলে বাৰু জনাম লিখিলে বাৰু আপডেট পাবই আপোনালোকে
কেনেকৈ লিখিলে ভাল হয়, কি কৰিলে ভাল হয় আপোনালোকেও কমেণ্ট কৰি জনাব। আৰু গ্ৰন্থখন যাতে ভালকৈ লিখি উলিয়াব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব। আজি বৰ বেছি দীঘলীয়া নকৰোঁ। নমস্কাৰ, শুভৰাত্ৰি।